Hello friends, welcome to my channel Juven TM Learning. মই আজি আপোনালোকৰ ওচৰত এটা বিষয় লৈ আহিছো। আজিৰ মোৰ যি ব্যতিক্ৰমী বিষয় হেয়াৰ হ'ল যে শিক্ষক আৰু ছাত্ৰৰ মাজত যি সম্পৰ্ক বিৰাজ কৰে, কেনেকুৱা ধৰণৰ সম্পৰ্ক বিৰাজ কৰিলে আমাৰ যিটো শৈক্ষিক পৰিৱেশ সেইটো সুন্দৰভাৱে বজাই ৰাখিব পাৰি। তো তেনেকুৱা প্ৰশ্নৰ উত্তৰ বিচাৰি আমি আজি উপস্থিত হ'মগৈ এজন বিশিষ্ট শিক্ষাবিদ তথা সামগ্ৰী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক দিলীপ কুমাৰ দাস ছাৰৰ ওচৰত আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আচলতে কেনেকুৱা ধৰণৰ ৰিলেশ্যন থাকিলে শিক্ষকৰ লগত ছাত্ৰৰ শৈক্ষিক পৰিৱেশটো বিনষ্ট নহয়, অৰ্থাৎ আমাৰ যিটো পৰিৱেশ সেইটো ভালে থাকে বা আমাৰ শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি যায়। বলক আমি সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্যাৰ নমস্কাৰ। নমস্কাৰ স্যাৰ, মই আচলতে এজন ইউটিউবাৰ হিচাপে আচলতে এটা প্ৰশ্ন আপোনাৰ ওচৰত লৈ আহিছিলোঁ। প্ৰশ্নটো উত্থাপন আচলতে মই বুলি নহয়, বহুতো ছাত্ৰই এইটো জানিব বিচাৰে। শিক্ষকৰ লগত এজন ছাত্ৰৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক থাকিলে শৈক্ষিক পৰিৱেশটো বিনষ্ট হৈ নাযায় অথবা আমাৰ শৈক্ষিক পৰিৱেশটো যাতে উন্নত হয়। এজন শিক্ষাবিদ হিচাপে আপুনি কি বিচাৰে যে আমাৰ শিক্ষা জগতটো উন্নতিৰ ফালে লৈ যাবলৈ হ'লে শিক্ষক আৰু ছাত্ৰৰ মাজত কেনেকুৱা ধৰণৰ ৰিলেশ্যন থকাটো মানে ভাল, আৰু কেনেকুৱা ৰিলেশ্যন থাকিলে আমাৰ শৈক্ষিক পৰিৱেশটো বিনষ্ট নহয়, আমাৰ ইয়াৰ উন্নতি সাধন হয়। আপুনি এই বিষয়ে ছাৰ কি ক'ব? এই কথাটো কোৱাৰ আগত মই এটা কথাই ক'ব লাগিব। আচলতে টিচাৰ কি? টিচাৰ বুলি কওঁতে এতিয়া বৰ্তমান ৰিলেশ্যনৰ ক্ষেত্ৰত এজন ষ্টুডেণ্টৰ কাৰণে এজন টিচাৰ ফ্ৰেণ্ড, ফিলচফাৰ এণ্ড গাইড। গতিকে প্ৰথমটো হৈছে ফ্ৰেণ্ড, আৰু ফ্ৰেণ্ড হ'বই লাগিব। এতিয়া ফ্ৰেণ্ড বুলি কোৱাৰ লগে লগে এনেকুৱা এটা কথা ক'ব যোৱা যায়, আমাৰ মানুহে ফ্ৰেণ্ডটো কি কনচেপ্টত লৈছে। ফ্ৰেণ্ড মানে এইটো নহয় তাৰ কান্ধত ধৰি থিয় দি আছে, ফ্ৰেণ্ড মানে এইটো নহয় তাৰ হাতত ধৰি মাতিছে। ফ্ৰেণ্ড মানে হৈছে কাৰোবাৰ মনৰ অনুভূতিবিলাক এও বুজি পাব লাগিব। গতিকে এজন বন্ধুৱে যেনেকৈ দাঁতত ভাত লাগিলেও কয় বোলে মই এনেকুৱা হ'ল নহয় ফ্ৰেণ্ডজনক, তাৰমানে একো কজ নাই, অৰ্থাৎ ফ্ৰেণ্ডজনক ফ্ৰেণ্ডলি আৰু ফ্ৰেংকলি কয়। গতিকে ষ্টুডেণ্টজনে এনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট হ'ব লাগিব, টিচাৰজনক যিকোনো সমস্যা খুব ক্ল'জলি ক'ব পাৰে, সেইটো হৈছে ফ্ৰেণ্ড। আৰু ক্ল'জলি কোৱাৰ পিছতহে বিকশিত হ'ব পাৰে। আৰু বাকী দুটা পইণ্টছ আছে, সেই দুটা পইণ্টছ মই নকওঁৱে। গতিকে প্ৰথম কথা হৈছে কি, ষ্টুডেণ্টজনৰ অনুভূতিখিনিক 100% বুজি পাব লাগিব টিচাৰে, আৰু বুজি পোৱাৰ পিছতহে তেওঁক বিকাশৰ দিশত আগবঢ়াই নিব পৰা যাব, আৰু এইটো হৈছে গুড ৰিলেশ্যন। ছাৰ, এতিয়া মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। আগতে যেনেকুৱা এটা প্ৰচেছ আছিলে, পানিছমেণ্ট, পিটন দিছিলে, সেইটো ব্যৱস্থা আচলতে যেতিয়া আমাৰ চৰকাৰে সেইটো ব্যৱস্থা নাইকিয়া কৰি দিছে, সেইটো নাইকিয়া কৰাৰ ফলত আমাৰ শিক্ষা ব্যৱস্থাত লাভ হৈছে নে লোকচান হৈছে বুলি আপোনাৰ মতামত কি? এই কথাটোৱে হৈছে কি, আত্ম অনুশাসন। এটা সময়ত বাছত লিখা আছিলে বাহিৰলৈ হাত মূৰ নুলিয়াব, গাড়ীৰ ভিতৰত থুক একাৰ নেপেলাব। ইয়াৰ অৰ্থটো আছিল তেতিয়া ব্ৰেইন ডেভেলপমেণ্ট সিমান আছিলে। তেতিয়া ব্ৰেইন ডেভেলপমেণ্ট যেতিয়া কম আছিলে, তেতিয়া মানুহখিনিক ক'ব লাগিছিল বাহিৰলৈ হাত মূৰ নুলিয়াব, এক্সিডেণ্ট হ'ব পাৰে। কিন্তু এতিয়া বাছত লিখা আছে জানো? এতিয়া বাছত কিয় লিখা নাই? অলৰেডি আমাৰ ব্ৰেইন ডেভেলপমেণ্টটো বাঢ়িল, আৰু যেতিয়া ব্ৰেইন ডেভেলপমেণ্টটো বাঢ়িল, এটা সময়ত শাস্তিটো আছিল বিকাশৰ পথ। তেওঁক শাস্তি দিলে মাৰিব মোক, পিটিব মোক, এনেকুৱা এটা মনোভাৱত বিকশিত হৈছিল। কিন্তু এতিয়া হৈছে শাস্তিটো আত্ম অভিমান আৰু তেওঁৰ আত্মসন্মানৰ বস্তু। গতিকে আত্মসন্মানত লাঘৱ হ'লে এজন ষ্টুডেণ্টে বহুত কিবা কিবি কৰিব পাৰে। গতিকে তেওঁৰ আত্মসন্মান ৰক্ষা কৰি আমি শাৰীৰিক শাস্তিটো নিদি আমি অকণমান মানসিক যিকোনো এটা কৰিব পাৰোঁ, সেইখিনিয়ে ছাফিচিয়েণ্ট। আৰু এইটো কাৰণতে হৈছে কি, মানুহৰ ব্ৰেইন ডেভেলপমেণ্ট। হয়তো বেলেগ শিক্ষাবিদে বেলেগ বেলেগ ধৰণে ক'ব, কিন্তু মই যিখিনি জানো তাৰমানে চাইক'লজিকেলি, তেওঁলোকৰ ব্ৰেইন ডেভেলপমেণ্ট হোৱা ল'লে আমি কিছুমান বস্তু এৰাই চলিছোঁ। পিটিব নালাগে, ক'লেই হ'ল, বোলে এইটো বস্তু অমুক 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 বুজি পায়। আৰু শাস্তিমূলক ব্যৱস্থাটো কিন্তু 100% নীল নহয় দেই। শাস্তিমূলক ব্যৱস্থাটো হৈছে একেটা ল'ৰাই যদি বাৰে বাৰে সেই একেটা ভুলকে কৰি থকা হয়, তাক শাস্তিমূলক ব্যৱস্থাটো ৰখা হয়। আৰু শাস্তি শাৰীৰিক, মানসিক, বাহ্যিক, আভ্যন্তৰীণ বিভিন্ন ধৰণৰ শাস্তিৰ প্ৰয়োগ আছে, সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু এই ক্ষেত্ৰত মই এইটোহে কৈছোঁ, গতিকে শাস্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত। ঠিক আছে ছাৰ, এতিয়া আপোনাৰ পৰা পৰৱৰ্তী সময়ত আমি আৰু শিক্ষাৰ লগত জড়িত বিভিন্ন বস্তু আমি জানিবলৈ চেষ্টা কৰিম। তো ভিউৱাৰ্ছ, আপোনালোকে আজি এইখিনি চালে আমাৰ বিশিষ্ট শিক্ষাবিদৰ লগত আমাৰ এইখিনি কথোপকথন আছিলে। তো আপোনালোকে আমাৰ
ছাৰৰ লগত সদায় সংযোগ স্থাপন কৰি ৰাখিবৰ কাৰণে আমাৰ ছাৰৰো অলৰেডি এটা চেনেল ইউটিউব চেনেল আছে আপোনালোকে ছাৰৰ চেনেলটো ভিজিট কৰিব ছাৰে তেনেকুৱা ধৰণৰ নিজৰ ব্যক্তিগত মন্তব্যসমূহ আমাৰ মাজত দাঙি ধৰিব তো আজি আমি ছাৰৰ পৰা এইখিনি জানিব লগা আছিলে জানিলোঁ আপোনালোকেও জানিছে তো আপোনালোকে যদি ইয়াৰ ছাৰে কোৱা কথাখিনি সফল বুলি ভাবে তেতিয়াহ'লে আপোনালোকে সেইমতে কাম কৰি যাব আৰু যেনেকুৱা ধৰণে ছাৰে কৈছে এইখিনি আমি মানিবলৈ সদায় প্ৰস্তুত আছোঁ গতিকে ফ্ৰেণ্ড আপোনালোকে যদি ভাল বুলি ভাবিছে আপোনালোকে মানিব আৰু যদি ভিডিঅ'টো অলপো আপোনালোকে ভাল পাইছে এটা লাইক কৰিব কাৰণ লাইক কৰিলে চাওক আমি এটা পৰৱৰ্তী ভিডিঅ' যেতিয়া আমি বনাবলৈ যাম আমাৰ উৎসাহ বাঢ়ে আৰু আপোনালোকে এই ভিডিঅ'ৰ কমেণ্টত এটা কমেণ্ট কৰিব পাৰে যিটো আপোনালোকৰ সম্পূৰ্ণ বিনামূল্যে আপুনি কমেণ্ট কৰি জনাই দিয়ক কেনেকুৱা ধৰণৰ ভিডিঅ'টো হৈছে যদি ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈছে আমাক জনাই দিয়ক আমি পৰৱৰ্তী এটা ভাল ভিডিঅ' বনাবলৈ উৎসাহ পাম গতিকে আজিলৈ ইমানেই বাই